ফ্ৰেণ্ডছ, আজি আমি শ্ৰী শ্ৰী শংকৰদেৱৰ পবিত্ৰ জন্মস্থানলৈ যাবলৈ ওলাইছোঁ আৰু আমি কীৰ্তন ঘৰতে এখনি শৰাই আগবঢ়াম। আহকচোন আপোনালোককো আমাৰ লগতে লৈ যাওঁ। আমার গুরু গৃহ শ্রীমন্ত শংকৰ দেৱ সংঘ ভকতৰ হৃদয়ৰ স্তম্ভ নগাঁও পলাশনি 1930 চনত দিছিলে ভকতে জন্ম। ফ্ৰেণ্ডছ, আমি এতিয়া বৰদোৱা পাই গ'লোহি আৰু আজি আমি ইয়াতে ভাত এসাঁজ বনায়ো খাই যাম। আৰু চাওকচোন আপোনালোকে ব্লগটো কেনেকুৱা পায় মোৰ কমেণ্টত জনাব আপোনালোকে। গামোচা বহুত গৰম। ইমান নাই মানুহ চাই নাই ফালে চা। হেৰিয়াত ফাকুৱাত এইবিলাক চাওঁ মানুহ পালে গলে কুকুর
ঘৰলৈ যাম জানো ফ্ৰেণ্ডছ এয়া শংকৰদেৱৰ পদশিলা কিন্তু ইয়াত বেছি কেমেৰা এলাউ নকৰে সেইকাৰণে অলপ সময়হে মই আপোনালোকক দেখুৱাব পাৰিলোঁ ফ্ৰেণ্ডছ এতিয়া আমি ইয়াৰ নামত বহিছোঁ আৰু এতিয়া নাম গাব আৰু এয়া চাওক ফ্ৰেণ্ডছ এতিয়া নাম ভাঙিলে আৰু এতিয়া মই এটা পৰঠা লৈছোঁ এয়া মাহঁতে চাহ খাব আৰু ফ্ৰেণ্ডছ আমিতো দুপৰীয়া আহাৰ ইয়াতে কৰিম সেইকাৰণে এয়া মাহঁতে কাম চাম কৰি আছে আৰু এয়া এফালে মাহীয়ে জুই জ্বলাই আছে এয়া পরমাত্মা শ্রীমন্ত শঙ্করদেব তার নামত প্রতিষ্ঠিত ধর্ম সংস্কৃতি মানবতাবাদী শ্রীমন্ত শঙ্করদেব আমার গুরু গৃহ শ্রীমন্ত শঙ্করদেব এতিয়া এয়া ভাত বাঢ়িছে আমাৰ আইটেমকেইটা আপোনালোকক কৈ দিওঁ দালি বনাইছে এখন ভাজি তাৰপিছত চালাড আৰু বেঙেনা পোৰা এইখিনিয়ে আৰু এয়া ফ্ৰেণ্ডছ এতিয়া আমি যাব ওলালোঁ আৰু ইয়াতে আমি ভাত চাত খালোঁ আৰু এতিয়া ইয়াৰ পৰা আমি চিধা ঘৰলৈ যাম আৰু মাহীহঁতক নমাই পেলাই আমি চিধা ঘৰলৈ যাম আৰু সেয়াই আপোনালোকে চাই থাকক এয়া মাহঁত এয়া মাহী এয়া দেউতাই গাড়ী ঘূৰাই আছে এতিয়া আমি যাম আৰু ঘৰলৈ আমাৰ সকলোৰে ভাত পানী খোৱা হ'ল যদি আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব টিল দেন বাই এণ্ড টাটা এণ্ড জয় আই অসম